हेलो नमस्कार वेलकम बैक टू द माय यूट्यूब चैनल আপোনালোকক আকৌ এটা ধামাকাদাৰ নতুন ভিডিঅ'ত স্বাগতম জনাইছো এন্ড গাইস আজি মই যে কেইদিন মান আগতে বনাইছিল এটা আলোচনাৰ ভিডিঅ' বিকাশ দা আমাৰ গৰখীয়া কখাইথানত হৰবুগত আহি আছে আজি ফাইনালি সেই দিনটো আহি গল আজি 4 তাৰিখ ৰবিবাৰ আজি বিকাশ দা আহি আছে 11:30 মানত হৰবুগত আহি পাব আপোনালোকক সকলোবোৰ ভিডিঅ' দেখুৱাম মই আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'বোৰ চাব আৰু ভাল লাগিলে এটা লাইক কৰি দিব বয়া নাপায় যদি আৰু বেছি দেৰি নকৰ মই ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছো যেহেতু কাৰণ বেছি টাইমো নাই মই এইমাত্ৰম গাঁৱৰ পৰা ধুলো দাউৰি কৰি মোৰ ফোন আহিছিল যেহেতু এটা লগ এটা ফোন কৰিছিল আৰু এতিয়া যাব লাগে আপোনালোককো দেখুৱাব লাগে যেহেতু আপোনালোকেও কিমান অপেক্ষা কৰি থাকিব তো বলক মোৰ লগত আপোনালোককো দেখুৱাব ভালকৈ ভিডিঅ'টো দেখুৱাব নোৱাৰিব পাৰো কিন্তু তথাপিও মই চেষ্টা কৰিম কাৰণ যেহেতু বহু এতিয়ালৈকে তাতে বহুত মানুহ আহি বজাই হৈ গৈছে আৰু আমি যাম আমি কমসে কম 5 জন মান যাম ৰাজেশতে ৰখি আছে মই যাম এতিয়া গাঁও চাও ধুই ললো পুৰা ফ্ৰেছ হৈ ললো আৰু এতিয়া যাই হেতেন তাতে চাব লাগিব জায়গাগিলা আৰু বস্তু চাব লাগিব সব ঠিক ঠাক আছে না নাই সব চাব লাগিব না দূৰৰ পৰা আহিব এজন মানুহ যেহেতু আমাৰ অঞ্চললৈ আহিব আৰু ভালকৈ আমি পঠাব লাগিব তাক তো আমি সন্মানপূৰ্বকভাৱে তাক বিদায় দিব লাগিব সেই কাৰণে আমি যাইহেতেন বস্তুবোৰ চাই লওঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব আৰু এটা লাইক কৰিব যদি ভাল লাগে আজি ভিডিঅ'টো এটা লাইক কৰিব আজি মোৰ ভিডিঅ'ত ভাল লাগিছে কাৰণ আমাৰ হৰবুগত বিকাশ দা আহি আছে তো আপোনালোকে ভিডিঅ'টো চাব कारण विकास दा आহি আছে আমাৰ হৰবুগৰ এদৰ পুৰা ফুটিত আছে সকলোবোৰ চাব পাৰে পুৰা একদম ৰেডি হৈ আছে সকলোবোৰে লক কৰিবলৈ ৰাস্তাতে ৰখি আছে ফাইনালি গাইস এতিয়া বিকাশ দা আহি পাইছে হি বিকাশ দা আহি আছে ৰাস্তাতে গাড়ী লৈ পুৰা একদম আহি আছে চলিমাখা আটাবাৰী আছে বিকাশ দা সাগৰবাৰী লুনিয়া বিকাশ দা ধুনীয়াকৈ আটাবাৰী আছে আপোনালোকে চাব পাৰে ইয়াতে আটাবাৰী আছে আপোনালোকক দেখুৱাই আছো বিকাশ দা আহি আছে ফাইনালি আহি পাইছে এয়া চাব পাৰে এয়া ফাৰ্ষ্টতে আহিব আমাৰ সমীৰণ দা আহিছে এইখন সমীৰণ দাৰ গাড়ী সমীৰণ দা আগত গৈছে আৰু বিকাশ দা ৰখিছে এতিয়া বিকাশ দা চাব পাৰে আৰু আয়ুষ দা আছে আয়ুষ দাৰ এইখন পাছত গাড়ীখন আয়ুষ দাৰ আৰু এইটো গুৰুং দা আছে আমি সকলোৱে বহুত লগ পাই থাকোঁ ভিডিঅ'ত আজি আগাগি লগ পাইছোঁ হৰবুগত কেনেকৈ লাগিল হৰবুগত আহি থাকোঁৱে আজি যিহেতু মিটাপ আছে সেইকাৰণে আহিলোঁ একেলগে সকলোকে লগ পালোঁ ভাল লাগিল আপোনালোকৰ ভিডিঅ'ত দেখি ভাল লাগে ভিডিঅ'বোৰ চাই আৰু আমাৰ অকণমান নতুন কৰি খুলিছোঁ আমি আপোনালোকে চাব যদি আপোনালোকে ভাইটিৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে অকণমান ছাপোৰ্ট কৰি দিব আপোনালোকৰ মৰম ছাপোৰ্ট পালে তেওঁলোকে আগুৱাই যোৱাত থেংক ইউ আয়ুষ দা আহিছে ঠিক আছে তেতিয়াহ'লে আয়ুষ দা কেনে লাগিল আমাৰ হৰবুগত আহি বহুত বেছি ভাল লাগিছে আপোনাক মই ব্লগত দেখি থাকোঁ আমি ব্লগত দেখা পাই থাকোঁ আজি ৰিয়েলত দেখিলোঁ ভাল লাগিল আৰু নেক্সট লাভ পাম গাইজ এতিয়া বিকাশ দাই পুখুৰীটো চাই আছে পুখুৰীটোত কেনে কাচু আছে আৰু কেনে মাছ আছে নে নাই সেইবোৰ সুধি আছে তো এইবোৰ এই ল'ৰাকেহঁতে কৈ আছে তো আপোনালোকে চাই থাকক এইখন গাড়ীতে বিকাশ দা মানে ৰাইডৰ সকলোবোৰ সামগ্ৰী আছে এইখন গাড়ীতে মানে এইখন গাড়ী পিছে পিছে আহি থাকে এইখন গাড়ীতে আছে এনেকুৱা ভিৰ হৈছে না এই গৰমত মই ভাবিছোঁ বিকাশ দাই কেনেকৈ আছে এই গৰম মাহত বিকাশ দাই পুৰা থাকিব নোৱাৰা হৈ গৈছে ইমান মানুহ হৈছে ন মই ভিডিঅ' বনাবলৈ ভালকৈ পৰা নাই পুৰা মোবাইলটো লৰি আছে মোৰ সেইকাৰণে ভিডিঅ'টো ভাল নহ'ব পাৰে পুৰা চাব পাৰে বিকাশ দা কিমান মানুহে আগুৰি ধৰিছে পুৰা মানুহে নহয় পুৰা একদম কৰ মানুহ আহি গৈছে বিকাশ দাক লগ কৰিবলৈ এন গাইজ চাব পাৰে নয়নদা আৰু নয়নদাহঁতৰ বৌ এইখন গাড়ীতে আহিছে থাৰখন লৈ আহিছিল তাহাঁতৰ থাৰখন এইখন পুৰা একদম নেক্সট লেভেলৰ ষ্টিকাৰ মাৰা আছে আৰু পুৰা নয়নদা এইখনত আহিছিল পুৰা ধামাল কৰিলে ইয়াতে ভাল লাগিল নয়নদাৰ লগতো লগ হৈ ভাল লাগিল ভিডিঅ' বনাই আৰু বৌৰ লগতো ভিডিঅ' বনাই ভাল লাগিল যিহেতু আৰু চাব পাৰে এইখন গাড়ী লৈ আহিছে কাৰণ আজি বৌ আহিছে বৌ অহাৰ কাৰণে গাড়ীখন লৈ আহিছে
সিদিনা বাইক লৈ আহিছিল চাগে অষ্টমীৰ দিনা মই ভালকৈ নেদেখিলোঁ কি লৈ আহিছিল আপোনাৰ কেনে লাগিল সৰ্বগড় আহি বহুত ভাল লাগিছে ভাই সৰ্বক মোৰ ফেভৰেট ঠাই ভাল লাগিছে আমাৰো ভাল লাগিছে লগ পাই স্পেচিয়েলি গৰুখীয়া বাইক ঠাই বহুত ফেভৰেট আমাৰো ভাল লাগিছে আজি লগ পাই বহুত বহুত ধন্যবাদ আৰু সৰ্বক যিখিনি বাকী আছে বাপৰে বাপ কি জোচ কি মৰম দিয়ে ভাল লাগে কিন্তু দেই এতিয়া ফাইনেলি গৰুংদা আহি পাইছে আমাৰ সৰু তোমালোকৰ মৰম সদায় পাই আছোঁ সদায় পাই থাকিম নিশ্চয় বহুত ভাল লাগিছে ব'লা ভাই গাইজ আপোনালোকে চাব পাৰে পূৰা একদম মানুহ ইমানখান মানুহ সেইকাৰণে ইমান ভালকৈ মই ভিডিঅ'টো বনাব নোৱাৰিলোঁ বিকাশ দাৰ গুৰিত যে মই ভালকৈ বনাম বুলি ভাবিছিলোঁ যি ভাবাটো নহ'ল তথাপিও এনে দূৰৰ পৰা হ'লেও তুলিছোঁ আপোনালোকক দেখুৱাইছোঁ আৰু বেয়া নাপাব মই ওচৰত যে ভিডিঅ' বনাব নোৱাৰাৰ কাৰণে এণ্ড গাইজ বিকাশ দাহঁত গ'ল বিকাশ দাহঁত যোৱা ভিডিঅ' বনাব নোৱাৰিলোঁ মই কিবা অকণমান প্ৰব্লেম হৈ গৈছিল মোবাইলটোৰ এতিয়া নয়ন দাহঁতে যাব নয়ন দা আৰু বৌ তাহঁত যাব এতিয়া বহুত দূৰ যাবলৈ লাগিব এণ্ড গাইজ মই তাতে ভিৰত থাকিব নোৱাৰা হৈছোঁ মাথা চাথা বিষাই গৈছিল তো এতিয়া মই ঘৰত আহিলোঁ ঘৰত আহি পূৰা গাও চাও ধুই আপোনালোকক মই ভাবিলোঁ যে ভিডিঅ'টো এণ্ড কৰি দিওঁ আৰু আপোনালোকে মোক বেয়া নাপাব আজি কাৰণ মই ভাবিছিলোঁ যে মই বিকাশ দাৰ আগত যাম বিকাশ দাৰ লগত একেলগে ভিডিঅ' বনাম আৰু এটা আপোনালোকক ধুনীয়াকৈ দেখুৱাম কিন্তু ইমানে যে ভিৰ হৈছে আপোনালোকেতো মোৰ ভিডিঅ'ত দেখাই পালে ইমানে যে বিকাশ দাক ইমানে যে মানুহে ভাল পায় সেইকাৰণে ইমানে ভিৰ হৈছে সেইকাৰণে মই ওচৰত যাই ভিডিঅ'টো বনাব নোৱাৰিলোঁ কাৰণ মোবাইল চবাইল চিটকাই দিয়ে পূৰা একেবাৰে মোৰ মোবাইলটো চিটকাই দিছিল এবাৰ সেইকাৰণে ইমান ভালকৈ বনাব নোৱাৰিলোঁ একদিন নেক্সট কেতিয়াবা বনাম ভালকৈ একলা কৰি লগ পালে আৰু আপোনালোকৰ যদি আজি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু নতুন যদি ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে আপোনালোকক এটা ধন্যবাদ দিলোঁ আকৌ এনেকুৱা ভিডিঅ' বনাই থাকিম কাৰণ আজি ভালকৈ এডিট কৰিব নোৱাৰিব পাৰোঁ এইটো ভিডিঅ'ত মই বেয়া হ'ব পাৰে কাৰণ ভালকৈ এইকাৰণে কৰিব নোৱাৰিলোঁ কাৰণ মোৰ গোটেই মেমৰিখন যিহেতু ফুল হৈ গ'ল একেবাৰে অকণমানো জাগা নোহোৱা হৈ গ'ল তো আপোনালোকে মোক ছাপোৰ্ট কৰাৰ কাৰণে থেংক ইউ এণ্ড আজিলৈ বাই বাই চিলড্ৰেন টাটা তো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আপোনালোকক আজি বাই বাই